ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজিৰ পুনৰ আলোচনাৰ কাৰণে মই বুৰঞ্জীৰ দ্বিতীয় পাঠটো লৈছোঁ। পাঠটো হৈছে আহোমৰ ৰাজত্বকালত মুছলমানৰ অসম আক্ৰমণ। অসমত 1253 চনৰ পৰা আহোমৰ শাসন আৰম্ভ হৈছিল। আহোমৰ প্ৰথম ৰজাজন কোন আছিলে বাৰু? স্বৰ্গদেউ চুকাফা, নহয় জানো? স্বৰ্গদেউ চুকাফা 1228 চনতে অসমলৈ আহিছিল। তেওঁ সুবিধাজনক ঠাই বিচাৰি 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি শাসন কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ আগতে কামৰূপ নামেৰে জনাজাত আমাৰ ৰাজ্যখনত অন্যান্য ৰজাসকলে ৰাজত্ব কৰি আছিল। প্ৰথমবাৰ মুছলমানে আক্ৰমণ কৰোঁতে কামৰূপৰ ৰজা আছিল পৃথু। সেই আক্ৰমণ সংঘটিত হৈছিল 1206 চনত। মুছলমানসকলৰ শোচনীয়ভাৱে পৰাজয় ঘটিছিল সেই যুদ্ধত। এই পৰাজয়ৰ কথা উত্তৰ গুৱাহাটীত থকা কানাই বৰশী বোৱা শিলালিপিখনত লিখা আছে। এই শিলালিপিখনৰ ফটো মই কভাৰ ফটো হিচাপে ব্যৱহাৰ কৰিছোঁ। চাই ল'বাচোন, ইণ্টাৰনেটতো চাবলৈ পাবা। বৰ্তমানৰ আফগানিস্তান নামৰ দেশখনৰ নাম আগতে আছিল গজনী। পাইছা নহয় তোমালোকে? গজনীত 1192 চনত ৰাজত্ব কৰি আছিল মহম্মদ ঘুৰি নামৰ চুলতান এজনে। ভাৰতত তেতিয়া চৌহান বংশৰ ৰজা পৃথ্বীৰাজ চৌহানে শাসন কৰি আছিল। পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰি চুলতান মহম্মদ ঘুৰিয়ে ভাৰততো মুছলমানৰ শাসন আৰম্ভ কৰিছিল। তেওঁ কুতুবুদ্দিন আইবাক নামৰ এজন মানুহক ৰজা পাতি গজনীলৈ উভতি গৈছিল। কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল দাস বংশ। দাস বংশৰ পিছত খিলিজী বংশ, তুঘলক বংশ, চৈয়দ বংশ আৰু লোদী বংশৰ ৰজাই ভাৰতত ৰাজত্ব কৰিছিল। এই বংশকেইটা আছিল তুৰ্কী মুছলমান আৰু তুৰ্কী আফগান জাতিৰ। তাৰ পিছত 1526 চনত লোদী বংশক পৰাস্ত কৰি বাবৰে ভাৰতত মোগল ৰাজবংশৰ শাসন আৰম্ভ কৰিছিল। তেতিয়া অসমত কোচ ৰাজ্যৰ ৰজা আছিল বিশ্বসিংহ আৰু আহোমৰ ৰজা আছিল চুহুংমুং। অসমৰ চুবুৰীয়া ৰাজ্য বংগদেশতো তেতিয়া মুছলমানৰ শাসন চলি আছিল। বংগদেশ যদিও দিল্লীৰ অধীনত আছিল, দূৰত্ব বেছি হোৱাৰ বাবে দিল্লীৰ চুলতানে বংগদেশত নিজৰ শাসন ঠিকমতে চলাব পৰা নাছিল। এই সুবিধা লৈয়েই বংগদেশৰ শাসকে নবাব উপাধি গ্ৰহণ কৰি নিজকে স্বাধীন বুলি ঘোষণা কৰি ৰাজ্যৰ সীমা বহলাবলৈ মন কৰি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছিল। এয়াই আছিল আহোমৰ দিনত মুছলমানৰ প্ৰথম আক্ৰমণ। এই যুদ্ধত মুছলমান পৰাস্ত হয়। ইয়াৰ পিছতো বিট মালিকৰ নেতৃত্বত আকৌ এবাৰ মুছলমানে অসম আক্ৰমণ কৰে। সেইবাৰো আহোমৰ হাতত মুছলমানৰ শোচনীয় পৰাজয় ঘটে। দুয়োখন যুদ্ধতে মুছলমানৰ বহুতো যুদ্ধৰ সা-সামগ্ৰী আহোমে লাভ কৰে। তাৰপিছত 1527 চনৰ পৰা 1532 চনলৈকে কোনো যুদ্ধ হোৱা নাছিল। পুনৰ তুৰ্বক নামৰ আন এজন মুছলমান সেনাপতিয়ে 1532 চনত অসম আক্ৰমণ কৰিবলৈ আহে। এই যুদ্ধত আহোমৰ এজন সেনাপতি ফ্ৰাচেন মুং বৰগোহাঁইৰ মৃত্যু ঘটে। ফলত আহোম সেনাৰ শক্তি কিছু কমি যায়। তেওঁলোকে পিছুৱাই আহি শলাৰ গড় পালেহি। মুছলমানসকলো আগুৱাই আহি কলিয়াবৰত ছাউনি পাতে। দুয়ো পক্ষৰ মাজত কেইবাখনো তুমুল যুদ্ধ লাগে। প্ৰথম দুখনমানত আহোমৰ পৰাজয় হৈছিল। অৱশেষত দুইমুনি শিলাৰ ওচৰত হোৱা এখন নৌ যুদ্ধত আহোমে জয় লাভ কৰে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। পিছৰ খণ্ডত তোমালোকৰ মই তুৰ্বকৰ আক্ৰমণৰ গুৰুত্ব আৰু যুদ্ধৰ ফলাফলৰ বিষয়ে আলোচনা